হেল্ল' এভৰিৱান, ৰাধা মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি ৰাধাই প্ৰথমবাৰৰ বাবে পাৰ্লাৰত চুলি কাটিব আহিছে। এয়া তাইক ফুচলাই চুলি কটোৱাই আছোঁ। এয়া ফাইনেল লুক। তাৰপৰা এয়া ঘৰলৈ আহি ধুনীয়াকৈ পুতলাটোৰ লগত খেলি আছে। দেখিবলৈ ধুনীয়া লাগিছিলে বাৰু ৰাধাক। তাৰপিছত ধনতেৰজৰ বজাৰ কৰিবলৈও আহিলোঁ। এয়া সন্ধিয়া 6 মান বাজিলে। এয়া আমাৰ মেইন টাউন থানা চাৰিআলি বুলি কয়। তাৰপৰা এয়া বজাৰ, ডেইলি বজাৰ কালী পূজা ধনতেৰজৰ বাবে এয়া ধুনীয়াকৈ সজাইছে বজাৰখনো। শিৱলিংগৰে এয়া দেখিছেনে, মাজে মাজে দেখিছে চাগে। তাৰপৰা এয়া বজাৰখন দেখি আছে, গৈ আছোঁ। ধনতেৰজৰ বজাৰ কৰিবলৈ আহিছোঁ। সৰুৰ পৰাই মানে দেখি আহিছোঁ, মায়ে ধনতেৰজৰ বজাৰ কৰিবলৈ আহেই। ধনতেৰজ আমাৰ ইয়াত চবেই আহেই বজাৰ কৰিবলৈ। ঝাৰু, নিমখ, সোণ আৰু পাকঘৰৰ বস্তু বেছি আনিলে ভাল বুলি কোৱা শুনো। সোণটো আনিলে বেছি ভাল বুলি কোৱা শুনো আৰু। তাৰপৰা এয়া মায়ে কাপোৰ এযোৰ মোক বনাই দিম বুলি কৈছে, তাকে কাপোৰ লৈছে, মিটাৰ কাপোৰ লৈছে। তাৰপৰা এয়া ভণ্টি কাপোৰ চাপোৰ লোৱা হ'ল। ভণ্টিও এয়া ভিডিঅ' কৰাত ব্যস্ত। তাৰপৰা মায়ে এয়া পিতলৰ চাকি এগছ ল'ম বুলি ভাবিছে, তাকে চাই আছে মায়ে। এয়া তাৰপৰা ৰাধা টোপনি। তাৰপৰা ঘৰলৈ আহি এয়া পাপাই কৈছে বতৰটো ঠাণ্ডা, আজি কুকুৰা এজনীকে মাৰি দিওঁ, যিহেতু ঘৰৰ কুকুৰা। তাৰপৰা এয়া মই পিছদিনাখন কাপোৰযোৰ লৈ গৈছোঁ দৰ্জিৰ ওচৰলৈ। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। বাই বাই, আকৌ লগ পাম দেই।